কৰাৰ শাস্তি 10 বছৰৰ জেল 10 কোটি টকাৰ জৰিমনা চৰকাৰী আৰু ৰাজহুৱা নিযুক্তি পৰীক্ষাত নিকাভাৱে কৰিবলৈ চৰকাৰে এইবাৰ প্ৰণয়ন কৰিব আইন মূলতঃ যোগ্য প্ৰাৰ্থীয়ে যাতে চাকৰি পায় সেই উদ্দেশ্যে এই আইন প্ৰণয়ন কৰিবলৈ চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বে উল্লেখ কৰিছিল আৰু সেই বিধেয়কখনে সোমবাৰে উত্থাপন হয় বিধানসভাত মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ কিন্তু কি আছে এই আইনখনত চলিত বিধানসভাতে পাছ হ'বলগীয়া বিধেয়কখন শীঘ্ৰেই প্ৰণয়ন হ'ব অসমত আৰু বিধেয়কখন প্ৰণয়ন হ'লে আইনমতে দণ্ডনীয় হ'ব নিযুক্তি পৰীক্ষাত অনিয়মত জড়িতসকল বিধানসভাত উত্থাপিত বিধেয়কখনত আছে 23টা ধাৰা ইয়াৰে 10 নম্বৰ ধাৰাত উল্লেখ আছে শাস্তিৰ ম্যাদ আজি বাজেট অধিৱেশনৰ প্ৰথম দিনা এখন বিধেয়ক উত্থাপন কৰা হৈছে আৰু সেইখন বিধেয়কত মূলতঃ যিসমূহ নিযুক্তি পৰীক্ষা হ'ব সেই পৰীক্ষাত অনিয়ম সংঘটিত কৰা যিসকল প্ৰাৰ্থী সেইসকলৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে সেই কথা আমি দেখুৱাব বিচাৰিছোঁ আৰু বিধেয়কখনৰ ছেকশ্যন 10 আৰু ক্লজ জেড সেই কথা উল্লেখ কৰা আছে যে যিসকল প্ৰাৰ্থীয়ে আনফেয়াৰ এক্ট তেওঁলোকে প্ৰেক্টিছ কৰিব সেইসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আছে আৰু সেই শাস্তিমূলক ব্যৱস্থাৰ প্ৰথম যোনটো প্ৰভিজন সেই প্ৰভিজনটো হৈছে 1 লাখ টকাৰ পৰ্যন্ত জৰিমনা তাৰ লগতে 3 বছৰ পৰ্যন্ত শাস্তি হ'ব পাৰে বিধেয়কখনৰ মতে নিযুক্তি পৰীক্ষাত অনিয়মত জড়িতসকলৰ হ'ব পাৰে 3 পৰা 10 বছৰ পৰ্যন্ত জেল জৰিমনা হ'ব পাৰে 1 পৰা 10 কোটি টকা পৰ্যন্ত তাৰ লগতে